হেল্ল' এভৰিৱান, আমি আজি যাবলৈ হ'লে শিৱ মন্দিৰ আৰু এয়া হৈছে মৰম। তেওঁক হাঁহি দিবলৈ কৈছোঁ। আৰু এয়া চাওক, হাজবেণ্ড মই আৰু মৰমে শিৱ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। যিহেতু আজি সোমবাৰ, সেয়েহে আমি ভাবিলোঁ আজি শিৱ মন্দিৰলৈ এপাক গৈ শৰাই এখন দি থৈ আহোঁ। আৰু মৰমে চাওক কি ফূৰ্তি কৰিছে, হাত দুখন উলিয়াই সি খুব ফূৰ্তি পাইছে। আৰু এয়া আমি গৈ আছোঁ। মন্দিৰভাগ আছে পথালি পাহাৰত। পথালি পাহাৰতে আছে মন্দিৰভাগ। এয়া আৰু আমি শিৱ মন্দিৰ পাই গ'লোহি আহি পেলাই। চাওক কি ধুনীয়া পৰিৱেশ দিছে, সকলো ভকত আহি বহি আছে। আৰু এয়া হৈছে মন্দিৰ ভাগৰ ভিতৰৰ ভাগ। এফালে আছে পূজাৰীজন, সকলো বহি আছে। আজি বহুত মানুহ হৈছে মন্দিৰ ভাগত, সকলোৱে শৰাই দিছে। আৰু এয়া আমাৰ মৰম ধুনীয়াকৈ গামোচা লৈ বহি আছে। আমি নিৰ্মালি ল'লোঁ। লোৱাৰ পিছত ভিডিঅ' কৰা নহ'লেই, কাৰণ ভকতে পাঠ পঢ়ি আছিলে। আৰু এয়া আমাৰ খাই বৈ প্ৰসাদ দিলে। প্ৰসাদ দিয়াৰ পিছত আমি এয়া যাবলৈ ওলালোঁ। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। এয়া মই সেৱা এটা কৰি লৈছোঁ। আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এয়া হৈছে মৰমকো মই সেৱা কৰিবলৈ জনাইছোঁ, তেওঁ মোৰ ফালেহে সেৱা কৰিছে। আজিলৈ ইমানেই, বাই বাই।